নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ বাবা আপোনালোকক কুশলে ৰাখিছে আৰু বাবাৰ কৃপাত ময়ো কুশলে আছোঁ। আৰু এয়া ঘৰৰ পৰা যোৱা দিনটো আহিল, তো বেয়াও লাগিছে, কিন্তু নগ'লেও উপায় নাই, মানুহজনো অকলে আছে। এয়া আৰু ঘৰত যি শাক পাচলি আছে ক'ৰ পৰা আনো মাকৰ মন জানে, মায়ে গোটেই মোনাখন ভৰাই দিছে। মোনাখন নিজে দাঙিব নোৱাৰাৰ কাৰণে এনেদৰে মাৰ লগতে দাঙি ৰাস্তালৈকে আনিছোঁ। টমটম এখন আহিছে, টমটমখনতে বাগানপাৰালৈকে যাম আৰু তাৰ পৰা কি পাওঁ জানো, বাছেই পাওঁ নে সৰু গাড়ীয়ে পাওঁ। আৰু এয়া মামুৱে অকলে অকলে টমটমখনতে উঠি আহিছে আৰু সি ভাবিছে তাক লৈ যাব, সেইকাৰণে মোক মাতি আছে। আৰু সি আজি যাবৰ কাৰণে গোটেইকেইটাৰে বেয়া লাগিছে, কাৰণ গোটেইকেইটা তাৰ লগতে যুদ্ধ কৰি আছিলে। আৰু সৰু ল'ৰা ছোৱালী এটা ঘৰত থাকিলে জানেই এইটো সময়বিলাক কেনেকৈ যায় গমকে নাপায়। দেখিছেনে তাৰ লগত কেনেকৈ যুঁজি আছে। আৰু সি মোক সুধি আছে তুমি কোনফালে বহিবা, এবাৰ এইফালে যায় এবাৰ সিফালৰ ছিটটোত বহে। আৰু ইয়াৰ ভণ্টিৰ ল'ৰা, খুৰীমাহঁতৰ ভণ্টিৰ ল'ৰা, তাকো উঠিব কৈ আছোঁ, সি উঠা নাই। তাৰো যাব দিব মন নাই, তাৰ ভায়েকক লগ পাইছে সেইকাৰণে তাৰো বেয়া লাগিছে, কিন্তু উপায়ো নাই। ককায়েকক কৈ আছে তুমি সেইফালে বহা, মা আৰু মই এইফালে বহিম। আৰু এতিয়া মই টমটমখনত বহি ল'লোঁ, মা আৰু ভণ্টিয়ে মোনাখন তুলি দিলে। দেউতা চাইকেলেৰে যাব, কাৰণ গাড়ীত আমি য'ৰ পৰা উঠোঁ, গাড়ী উঠা ঠাইৰ পৰা আমাৰ ঘৰলৈকে 3 কিলোমিটাৰমান হয়। সেইখিনি দেউতা আহোঁতে গাড়ী নাপাবও পাৰে, সেইকাৰণে দেউতাই চাইকেলখন লৈ যাব। আৰু মায়ে এয়া নাতিয়েকক লৈছে। আৰু কেমেৰাৰ পিছফালে থকা সৰু ভণ্টিক সুধি আছে কেতিয়া আহিবা। সি কৈ আছে অলপ পিছত আহিম, দেৰিকৈ আহিম আৰু পূজাত আহিম। এতিয়া ক'ত যাবা? সি কৈছে মোৰ অলপ ডিউটি আছে, মই ডিউটি কৰি আহোঁ। কি ক'ব আৰু, এয়া দেখিছেনে মায়া মোহ, এৰিব মানে মনো নাই, নগ'লেও নহয়। ভাবিলে কিবা আচৰিতে লাগে, যিখন ঘৰত জন্ম হৈছোঁ সেইখন ঘৰৰে আজি আলহী, কিন্তু কি কৰিব, উপায়তো নাই দিয়কচোন। প্ৰকৃতিৰ যি নিয়ম সেয়াতো আমি পালন কৰিবই লাগিব, উপায়ো নাই। আৰু এটা কথাও ভাবোঁ দিয়কচোন, মাওতো এখন ঘৰৰ পৰা আহিছে, আজি সেইখন ঘৰৰে মাও আলহী। মা নহ'লে যিদৰে ঘৰখন খালী খালী লাগে, মই নহ'লে মোৰ ঘৰখনো খালী খালী লাগে দিয়ক। আৰু এতিয়া সকলোকে টাটা বাই বাই দি দিলোঁ, টমটমত গৈ আছোঁ, বাগানপাৰালৈকে যাম। আৰু এয়া বাগানপাৰা আহি পোৱাৰ পিছত বাছ নাই, সৰু গাড়ীতে যাব লাগিব। মামু আৰু দেউতাই এনেদৰে প'জ দি আছে। আৰু এয়া বাগানপাৰা। মানুহ কেইজনমান লাগে, সেইকাৰণে আমি গাড়ীতে বহি আছোঁ। 20 মিনিটমান পিছত গাড়ীখন যাব। আৰু এতিয়া মাক পুতেক দুয়োটাই এনেদৰে আৰু কি কৰিব, অলপ প'জ দি আছোঁ কেমেৰাটো উলিয়াই। আৰু এনেদৰে অলপ সময় ৰখাৰ পিছত খুৰাহঁতৰ ভাইটি আহিল, সিও যাব নলবাৰীলৈ। আৰু তাকে মাহীহঁতৰ ভাইটিয়ে নিব আহিছে। ঘৰৰ পৰা আহোঁতে অকণ অকণ বৰষুণে দি আছিল, এতিয়া এয়া নলবাৰী গণেশ মন্দিৰ আহি পালোঁ। ৰ'দ চাওকচোন, কোনোফালে মানে চাবৰ উপায় নাই, ইমান যে গৰম দিছে। তিনিওটা বাছত উঠি গৈ আছোঁ, আৰু সি কল খোৱাত ব্যস্ত। ককাকে কল আনিলে, তাৰ মানে কল দেখিলে ৰ'ব সময় নাই আৰু। আৰু এই ৰাস্তাত পানী চাওকচোন, ৰাস্তাটোৰ এফালে ইমান পানী, ৰাস্তাটোৰ আনফালে পানী নাই। আৰু মামুৱে তাকে চাই চাই গৈ আছে, সি থিয় হৈ লৈছে দেই, প্ৰাকৃতিক দৃশ্যবোৰ চাবৰ কাৰণে। আৰু এয়া আহি মই ৰঙিয়া পালোঁ, ইমান গৰম দিছে জানে, বাছখন তাতে ইমান ৰখিছে, বাছত মানুহ নাই কাৰণে চাগে ইমান সময় ৰখাইছে। আকাশখন চাওকচোন কি ধুনীয়া লাগিছে, আৰু গছবোৰ সেউজীয়া, কিবা এটা ভাল লাগিছে পৰিৱেশটো। তাৰ মাজে মাজে গৈ আছোঁ এইবোৰ কৰোঁ। আৰু এয়া আহি মই বাইহাটা চাৰিআলি পালোঁ, এইফালে মঙলদৈ আৰু এইফালে গৈশ্বৰ। আৰু এই ধুনীয়াবোৰৰ মাজে মাজে গৈ আছোঁ, সেউজীয়া গছ গছনি, পাহাৰ, এইবোৰ চাই চাই। এনেকুৱা পৰিৱেশ হ'লে যিমান দূৰ ৰাস্তাই নহওক কিয় গৈ আমনি নালাগে, এইবোৰ চাই চাই গৈ কিবা এটা ভাল লাগে, মনটোও শান্তি পায়, গমো নাপায় কিমান সময় গ'ল, কিমান সময় লাগিল যাওঁতে।
আৰু এয়া পালোঁ মই আহি টোল গেট। বাছখনে যদিও আমনি লগাইছে, পৰিৱেশটোৱে কিন্তু মোক আমনি লগোৱা নাই দেই। ইমান ধুনীয়া সেউজীয়া দূৰৰ পাহাৰ, সেউজীয়া গছ গছনি, এইবোৰ চাই আৰু মনটো শান্তি লগাই গৈ আছে। আৰু এই ধুনীয়া পৰিৱেশটো মোৰ লগতে আপোনালোকেও উপভোগ কৰক। চাওকচোন। মামুৱে এইবোৰ চাই চাই আহি আছিল। কেতিয়া সি টোপনি গ'ল মই গমেই নাপালোঁ। আচলতে তাৰ গৰমৰ কাৰণে ভাগৰ লাগিছে, আৰু দেউতা আৰু মই এয়া মুখখন সেমেনা সেমেনি কৰি দুয়োটা গৈ আছোঁ। আৰু আগৰ পাহাৰবিলাক দেখিছিলেনে, ইমান ধুনীয়া সেউজীয়া। আৰু এইখন চাওকচোন, মাটিবোৰ খান্দি লথঙা কৰি থৈ দিছে। আৰু এয়া পালোঁ মই আহি চকী গেট। ইয়াৰ পৰাও ভিউটো ধুনীয়া, ভালেই লাগিছে। এয়া পালোঁ দিয়ক ৰাইজ আহি শৰাইঘাট। এতিয়াহে ৰাস্তাটোৰ আধা ৰাস্তা যোৱা যেন লাগিল। আৰু পাই গ'লোঁ আহি জালুকবাৰী। এইফালে আদাবাৰী হৈ নাযাওঁ, আজি মই খানাপাৰা হৈয়ে যাম, কাৰণ মানুহজন অফিচত আছে। অফিচৰ পৰা মই তেওঁক লগ কৰি চাবিপাত ল'ব লাগিব ঘৰৰ। আৰু এই ব্ৰিজকেইখন যে দেখিছে, এই ব্ৰিজকেইখন এপ্ৰিল মানত মই আহিছিলোঁ এই ৰাস্তাটোৰে, তেতিয়া হোৱাই নাছিলে সম্পূৰ্ণ। এতিয়া দেখিছেনে, সকলো সম্পূৰ্ণ হৈ গ'ল। এতিয়া ৰাস্তা একদম ধুনীয়া এইফালে। আৰু মই আহি ISBT পালোঁ। আৰু এয়া আমাৰ সকলোৰে চিনাকি ৰংমন। এতিয়া সময় দিনৰ 4 বাজিল। ক'ত চাই কৈছোঁ গম পাইছেনে? এয়া BJPৰ হেড অফিচৰ ওপৰতে লাগি থকা ঘড়ীটোত চাই কৈছোঁ দেই। এয়া ফাইনেলি আহি পালোঁ খানাপাৰা। ইয়াতে অকণমান সময় ৰৈ দিছোঁ, মানুহজন আহি আছে। আৰু এইফালে এইখন দেখিছে যে, এইখন হেল্থ চিটি হস্পিটাল হয়। এয়া মই, মামু আৰু দেউতা ছায়েন্স মিউজিয়ামৰ ফালে অহা ৰাস্তাটোৰে অলপমান খোজকাঢ়ি আহি আছোঁ। মানুহজন তাতে ৰখি আছে। আৰু এতিয়া গধূলি 5টা, 5:30মান হ'লেই, কিন্তু ৰ'দ চাওকচোন, ৰ'দ কমাৰ কোনো নামেই নাই। আৰু এয়া দেউতাকক বহুদিনৰ মূৰত লগ পাই। চাওকচোন, পুতেকৰ গাত হেনো ৰ'দ লাগিব, সেইকাৰণে দুয়োটা দৌৰি গৈ আছে গাড়ীৰ কাষলৈকে। মানুহজনৰ যিহেতু ছুটি হোৱা নাই, এয়া তিনিওটা উবেৰ এখন লৈ উবেৰখনতে গৈ আছোঁ ঘৰৰ অভিমুখে। আৰু জাম দেখিছেনে ৰাস্তাত? ইমান বিৰক্তিকৰ পৰিৱেশ, মানে এই জাম লাগিলে সঁচাকৈ বহুত অশান্তি লাগে মানে গৈ।
আহি পালোঁ দিয়ক 10 মিনিটৰ ৰাস্তা। ভিডিঅ'টোত আজিলৈ এইখিনিয়ে সামৰিব পাৰিছোঁ মই ভিডিঅ'টোত। যদি ভিডিঅ'টোত কিবা ভুল পাইছে তেনেহ'লে কমেণ্টৰ জৰিয়তে নিশ্চয় আঙুলিয়াই দিব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰি যাব। আৰু চেনেলটো যিহেতু নতুন, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আৰু ৰ'ব ক'তনো যায়, কাষতে থকা বেল আইকনটো টিপি যাব। ধন্যবাদ।